নমস্কাৰ বিদুৰভাই প্ৰথম খণ্ডটিক আপোনালোকে ইমান বেছি মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ মাত্ৰ এটাই অনুৰোধ জনাম তলতে থকা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিলে আমি আৰু বেছি উৎসাহিত হ'ম আমাক আগলৈও এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আশা কৰিলোঁ স্যাৰ আমাৰ এই আকৌ ছোৱালীয়ে বৰ ধুনীয়া ৰান্ধে বাঢ়ে নহয় এটা কাম কৰিব নহ'লে স্যাৰ অহা শুকুৰবাৰে আমাৰ ছোৱালী জন্মদিন আপুনি সেইদিনাখন এসাঁজ খোৱাকৈ আহক অপূৰ্ব পাৰি আহিব মেনেজাৰডালৰ ওপৰত মোৰ আগৰ পৰাই চকু আছিল আৰু এই মাক বাপেক হাল কিজনৰ মানুহ তই চাবি দেই কিয় জীয়েকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে খজুৱতি কোন উজ্জ্বল তহঁতি বহুত হুলস্থুল কৰিছ গম পাৱ নাই মাতটো বহুত দূৰলৈকে গৈছে বাহিৰত পুলিচৰ পেট্ৰলিং চলি আছে আৰে এটা শেষ কৰিলে দেখোন তহঁতি বহুত দিনৰ মূৰত খালোঁ যে বৈত্য নিচা লাগিছে কি হ'ল নানিলি কি বুট বিদুৰভাই বুট খাওঁ দোকানত চানাৰ খালী বৈয়ামকেইটা আছেগৈ তহঁতলৈ মই বেলেগ এটা বস্তু লৈ আহিছোঁ ৰ কি আনিছ এইটো চা খুন্দু জলকীয়া এইটো বৰ মজা বস্তু আনিছে এই জলকীয়াটো আকৌ মহিমা আছে শালিকি চৰাই এইটো খাই হাগিব লাগিব য়েছ হাগিব লাগিব তেতিয়াহে বুলি ওলাব কমটি পকব পৰিবনে বাৰু এই পকব পোৱাটো ডাঙৰ কথা নহয় এই জলা ভাবচোন এই জলকীয়াটো খাই যদি আমিও হাগিলে পুলি হ'ল হয় অ'ত হাগিলোহেঁতেন ত'ত হাগিলোহেঁতেন হাগি হাগি গোটেইখন বাগান কৰি দিলোহেঁতেন তেতিয়া মোৰ এইটো অৱস্থা নহয় নহয় বিদুৰভাই তোৰনো এতিয়া কি অৱস্থাটো হ'লগৈ ইয়াৰ মানুহজনীক মাক বাপেকে স্পন্দন গোটৰ মেনেজাৰলৈ দিবলৈ মন কৰিছে মেনেজাৰ পৱন বৰদলৈ চাবি তাক কেতিয়াবা মই ডিঙিটোতে ধৰিমগৈ অঁ সি আগতো কি কৰিলে বাদ দে থ তই আমাকো নক বাদ দে থ না সঁচাকৈ নকওঁতো চেলা ইয়াক ককাই বুলি ভাবিছিলোঁ বে এই মাথাটো গৰম কৰি নাথাকিবি খা নাখাওঁ মই পেক এই নিতু নাখাওঁ নাখাওঁ মই নাখাওঁ কিয় নিচাটো চাচোন পেলাই দিম কিন্তু নি পাবলনে চা ভাই সৰুৰ পৰাই চবেই কয় আমি তিনিটা ভাই ভাই বাকী চব বিদুৰ ভাই আৰু আজি চালে ই সাধাৰণ কথা এটা নকয় বেয়া পাইছোঁ মই নিতু নাই নাই মই পেলামেই নিতু ঐ শুন নিতু ন এইফালে চেল বহ
চা তহঁতক বিশ্বাস কৰোঁ কাৰণে কৈছোঁ কথাটো যাতে বাহিৰত কোনেও গম নাপায় একদম পেগৰ শপত যোৱা মাহত মেনেজাৰ গোটৰ মিটিঙলৈ আহিছে ইয়াৰ মানুহজনী ঘৰলৈ মইতো ইয়াক সেইদিনাখনৰ কথাই কৈ আছিলোঁ আচ্ছা 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 সেইদিনা মিটিঙৰ পাছৰ কথা অঁ গোটৰ মিটিঙৰ পৰা খোজকাঢ়ি আহিছোঁ স্কুটি এখন ল'ম বুলি ভাবি আছোঁ তোমাৰ খবৰ ভাল অঁ ছাৰ ৰ'বা দেই অলপ পিছত কৰি আছোঁ ছাৰ সেইফালেদি যাব নেকি মই যাব পাৰিম আহক উঠক ছাৰ আপোনাৰ ঘৰটো কোনখিনিত এই আহঁতগুৰি এল পি স্কুলখন যে অঁ তাৰ ওচৰতে অঁ বিউটি পাৰ্লাৰখনৰ গুৰিতে নেকি বিউটি পাৰ্লাৰ মই মন কৰা নাই পিছে অঁ ছাৰৰ ঘৰত কোনো মহিলা নাই নেকি মা আছিল ঢুকাল অহ ছাৰে মানে বিয়া পতা নাই পামেই আৰু বেছি দূৰ নাই অঁ খুৰা 1 কেজি আলু দিয়ক আলু নাই পিঁয়াজ আছে আজি পিঁয়াজো নাই অ' মিঠাতেল আছে মিঠাতেল নাই চিপছ তাকে দিয়ক এই ওলমি থকা তই দেখিছ নি চিপছ তলা এটাতে ওলমি আছে মাই নচা কেলে কি কৈছ তই কুকুৰ টকা মাৰি পঠিয়াম তোক ছাৰ ছাৰ এইখিনিতে অঁ ইয়াত ছাৰ চাহ একাপ খাই যাওক নহ'লে চাহ আমাৰ এখেতো ঘৰত নাই চাগে নেলাগে দিয়ক আজি বেলেগ এদিন খাম ঠিক আছে অঁ ছাৰ চেইনডাল খোলা আছে নহয় বেগৰ মই আকৌ ভাবিছিলোঁ কি হ'ল ঘৰৰ চোতালতে ৰৈ ফেট তুলি আছে যে এইডাল ৰেখা পাৰ হবি তোৰ মই আজি নাকটো কাটি পেলাম আই মোৰ নাকটো কাটি পেলাবলৈ মই সুপৰ নখা নেকি সমাজৰ আগত মোৰ নাকৰ বানান ভুল কৰাৰ আগতে মই তোৰ নাকটো কাটি পেলাম তই মোৰ নাক কাট আজি তোৰ চৰিত্ৰ মই সমাজৰ আগত দেখুৱাই আছো কোনোবা আছেনে দুজনমান আছে নমস্কাৰ মই গীতালি কলিতা আজি এটা বিশেষ কাৰণত লাইভ আহিলো মোৰ স্বামী উজ্জ্বল কলিতাই মোক প্ৰাণে মৰাৰ ভাবুকি দিছে এইজন জঘন্য ব্যক্তি চাওক কেনেকৈ হাতত চোকা ডালে মোক মাৰিবলৈ ৰৈ আছে এইজনলৈ চাওক মই
অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম পুলিচ আৰু মহিলা সুৰক্ষা সমিতিক অনুৰোধ জনাইছোঁ যে নাৰীৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ ৰোধ কৰিবলৈ। আজি তই ফিনিছ। অ' গোসানী, শুনচোন, গোসানী। তই চা, চা গোসানী ঐ, তই মোৰ জীৱনৰ বানান ভুল নকৰিবি চা। তোক মই কাবৌ কৰিছোঁ। শুন, তই ভিডিঅ'টো আঁতৰাই দে। মোৰ অকণমান খং উঠিলে আৰু সেইবুলিনো তই ইমান চিৰিয়াছলি ল'ব লাগেনে? চা, তোক মই কথা দিছোঁ, আগলৈ এনেকুৱা কোনো দিন নহয় আৰু। খাটাংটো বোপাই হ'ব। তই মোবাইলটো কিনি দি তই তোৰ জীৱনৰ ডাঙৰ বানান এটা ভুল কৰিলি। মই কিনা নাই গোটৰ পইচাই লৈছে। হয় নি? কিমান ক'লোঁ বোলো গোটৰ পইচাকেইটাই দৰকাৰী কিবা এটা কৰ, নাই নুশুনিলে। টিভি কিনিলে, ফ্ৰিজ কিনিলে, মোবাইল কিনিলে, ঘণ্টা এতিয়া স্কুটি এখন কিনিব লাগি আছে। তাৰপিছত হৈছে আৰু কিস্তি ধাৰ মইহে মাৰিব লাগে। কিস্তি মাৰোঁতে দোকানত ঢেলা চাবোন এটুকুৰাও নাইকিয়া হৈ থাকিলে। তোৰ গৈ থৈ ইয়াৰ নিচিনা অৱস্থাটোৱে হ'বগৈ। টিভি গ'ল, বাৰান্দাৰ টিনপাত গ'ল, গাহৰিজনীও গ'ল, ইমান মৰমত ৰখা বাইকখনো লৈ গ'ল। চালা বিদুৰভাই মেনেজাৰে মোৰ চব লৈ গ'ল। চালা সি মোৰে বাইক লৈ মোকে লেবেল দিয়ে বে। আৰু সেইখন বাইকতে মোৰ মানুহজনী উঠাই আনিছে। চালা কেতিয়াবা খং উঠিব, কপিডালৈ বাইকখনকে দুচাকৈ। তই বাইকখন কিয় কাটিবি আকৌ? তোৰ যদি দম আছে তই মেনেজাৰক কাট। মেনেজাৰক মই কাটিম নহয়, চাবি দে উজ্জ্বল দা। সেইদিনা মোৰ মানুহজনীৰ বাৰ্থডে খাবলৈ আহি গৈছে। যোৱাটো ডাঙৰ কথা নহয় বাৰু দেই, গৈছে। লগত টেডি বিয়াৰ আনিছে কেলা বিদুৰভাই। নমস্কাৰ। বিদুৰভাই ৱেব ছিৰিজখন আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লোৱাৰ কাৰণে বিদুৰভাই পৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে এই খণ্ডটো কেনেকুৱা পালে তাক জনাবলৈ নাপাহৰিব। আৰু কাষত থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ধন্যবাদ।